নহা পিছে পিছে বাহাদুৰৰ বাহাদুৰি দেখিলে 100জন মানুহৰ দল 100 খোজ পিছুৱাই যায় সামনতা দেখিও বাপকে সামনতা কৈ যদি বাটটোক ধৰি অফিচাৰক কটাই দিব পাৰোঁ তেনে মোৰ চাকৰিটো ৰেগুলাৰে ছোৱালীও অ'কে চাকৰি তই কি ঠগাবি নেকি নঠগাবি আৰু বাক আহিলেও খবৰ দিবলৈ নাপায় পাঠকে খাম কামান আকৌ কি খাবি ইয়াতে মই এই কেম্পত গৈ ভাতকে গা খাই আহোঁ আহি মই চাঙতে থাকিম দেই গুড নাইট অ'কে বাই বাই গুড নাইট দেই কি মানুহ এখন কৰিবলৈ কি
নপৰে যা কৰিলে ধৰিম যা চাইকেল মই ও জেগাৰে ফলিব বয়সনে করে ডাক্তার ললি ওর পুরসুন জন্ডিস হচ্ছে কেনেকে কম পালি এনেকুৱা হালধীয়া এটা পেচাব কৰিছে এ প্ৰভু ইয়াৰ মোৰ মুঠ নহয় ছাগলীতে মুতিছে কম্পিস আছে কথা ক'বলৈ আহিছে ডাক্তৰ ওলাইছে এতিয়া পচাই দি ডাক্তৰ ওলাইছে কথা ক'বলৈ আহিছে বিনা দৌৰে ঐ এই কোনে সিলেকশন বাপে রইছে বলা 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 পাইলি যে দুইটা একেলগে তিনটা আহিছো গতিকে একেলগে যা 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 তাতে কোনো কথা নাই বলি মিলিগে যাব লাগিব অত কেনেকে অঙ্কল কৰে এইটো মই কেনেকে যাওঁ আৰু এই ৰণক্ষেত্ৰৰ এই পৰুৱা ভগত মই নহয় অৰ্জুন ৰণক্ষেত্ৰত পলাই যাওঁ ঐ যা দুইজনে কি কেনে দেখিলে মান সন্মান গোটেই যাব থৈতে মান সন্মান বুলিবলৈ আমাৰ কি ঘটিত আছে না আমাৰ মান আছে সন্মান আছে মান সন্মান থাকিলে এই মাছ পিঠা এই ছাগলী চুবলৈ আহি মই নাযাওঁ বুলি কৈছো নহয় নেতা বাপে ৰাইছে যা নেযাওঁ এটা কাম কৰ কি এইটো ফোন দাঙি লৈ এই দাঙি দিব পৰা শক্তি থাকিলে মই কেতিয়াবা দাঙি ল'বলৈ মোৰটো মিনা মই মোৰ চিন্তা কৰিব লাগে তো ৰাস্তা যাও চিন্তা কৰিব লাগে তেজত উঠিছে বিজনী ৰক্ত স্নানুৰ মন জাতিৰ পিঠিত বাহাদুৰে কাকো কেৰপৰা মানুহ নহয় দেই চিনা নাইতো হা যিদিনাখন চিনিবি সিদিনাখন গম পাবি জমৰা আনে তই নাম বাহাদুৰ প্ৰভু মই জানিছিলো প্ৰভু তুমি এদিন হ'লেও চকু মেলি চাবা প্ৰভু আজি চালা ধন্যবাদ ধন্যবাদ থেংক ইউ গড এতিয়া চাই এই বাহাদুৰৰ চাকৰিটো ৰেগুলাৰ লগতে ছোৱালী মই ছাৰক খবৰটো দি আছে ছাৰ নমস্কাৰ ছাৰ আপুনি মোৰ চাকৰি ৰেগুলাৰ কৰিবলৈ ৰেডি থাকক মানে আৰু কি ছাৰ আপুনিতো কৈছিল যিদিনাখন বাঘ ফাণ্ডত পৰিব সিদিনাখনে চাকৰি ৰেগুলাৰ কয় কি ছাৰ কয় কি এই বাহাদুৰিৰ আগত বাঘে কি পাত্তা পাব ছাৰ কথাটো কি জানে সি ছাগলীজনীক দেখি গড়লৈ সংকট কিয় হৈছিল সি বাঘে দিলো নহয় এটি গ'ল এতিয়া বাঘে চাগি একেলগে ফোন আহিছে বাঘৰ ফোন চালে মই কি তোমাদের বুদ্ধি বুদ্ধি নেপাও বলে ভাবিছি
কি মূৰ্খ মই কি বুৰ্বক ঐ আজিলৈকে এই বাহাদুৰৰ সন্মুখৰ পৰা চম্বলৰ বাঘ পৰ্যন্ত সাৰি যাব পৰা নাই আৰু তহঁত আমি মানে শুন চাৰে যিখন হাতী টিপি দিয়ে সেইখন হাতী বা কিবা হাতীটো বেলেগ কথা বিৰাপন নাই কৰি দিবলৈ ভয় কৰিছিল হয়নে ছাৰ এইবোৰ কথা জনাই জানি ঐ আপুনি ক তহঁত এই হাবিলৈ আহিলি কিয় ছাৰ ইয়াৰ হাবি বুলিবলৈ কিছু আছে এই কাটিঙীয়াহে গছৰ বুঢ়াকেইটাহে ঐ কচাই থাকক বা মুৱাই থাকক চৰকাৰৰ ঘৰত এইখন হাবিয়ে বুজিলি কেনেকৈ সমস্যা এইটো যে কম চাকি এইটো যে এই বাহাদুৰৰ লগত যে চিনি পোৱা নহয় কলিজা বেয়ানে ঘৰৰ বৰ্তমান সবাই কথা পাতে চিনি পোৱা নাই ভয় এতিয়াৰ আগত কথা ভাবি নেকি কথা বলাবলৈ কি আছে ছাৰ আৰু বলালৈ কেনেকুৱা আমি চোৰৰ হ'লে যিহে দাৰোগা প্ৰস্তুত পাম এই বাহাদুৰে পতা বাঘৰ ফান্দত বাঘ নপৰিলেও এই বাহাদুৰৰ বাহাদুৰি দুগুণ চৰিল চাকৰি ৰেগুলাৰ উইথ প্ৰমোশ্যন মই একো নকওঁ এইটোৱে ক'ব গৰজি উঠিব উঠিব ছাৰ ছাৰ এই ৰেগুলাৰ প্ৰমোশ্যন মানে ছাৰ কথা কথাটো মই বুজি নাপালো নহয় বুজাই দিয়ক বুজাই দিয়ক এই যে গছৰ পতা মূৰাবোৰ দেখিছ এইবোৰ কাৰ কাম জান এইবোৰ কাৰ কাম জান ছাৰ আৰু এইবোৰ যে চৰাং চিকাৰী কাৰোবাৰ বুলি বেপাৰী পত্ৰই প্ৰচাৰ চলাই আছে এইবোৰ কাৰ কাম জান এইবোৰ কাৰ কাম জান ছাৰ আন্ধাৰৰ সুযোগ লৈ চৰাং চিকাৰী পলায় কিন্তু তেনেকৈ দুজন বিধৰ্ম চৰাং চিকাৰী পলাব ধৰোঁতে এই বাহাদুৰ গাৰ্ডে অকলে এনেকে এবাৰ বেপাৰী পত্ৰই প্ৰচাৰ হৈ যোৱাৰ পিছত নহ'ব নে মোৰ চাকৰি ৰেগুলাৰ আমাৰ দৰে সাধাৰণ চাকৰি চুমুতা কৰি আপুনি কি ঘটিটো প্ৰমোশ্যন পাব লাখ নালাগে আমি ছাৰ সৰু চোৰ আমি ছাৰ ছাগলী চোৰ আমি ছাৰ গৈ থাকোঁ এনেকুৱা কাম নকৰোঁ अब आया नाम के पहाड़ की नीचे वो कहता पता नहीं कि पीछा चो কথাবোৰ চব খোলা খুলিকৈ কৈ দে আৰু নহ'লে এইটো কি দেখিছ তহঁতৰ লগত দেখোন দাগ উঠাৰে একো নাই কেনেস্থলত পইচা সাধাৰণ চাকৰি চুমুতা কৰিবলৈ দাঁত উঠাই দিব লাগে আমি চাকৰি চুৰ কৰিবলৈ আহিছোঁ আৰু ছাৰ এইবোৰ কথা আমি ছাৰ কি খোলা কৰিব ক'ব লাগে বাহাদুৰ কাৰ্ডত পূৰ্বক চেষ্টা নকৰিবি ইয়াত মই এদিন একদম লৰচন বলা বজাৰত এইটোৰ দাম কিমান 60 টকা আৰু একে কোনো কলা বজাৰ বগা বজাৰত নহয় ছাৰ আমাৰ নলবাৰী বদলা বজাৰ 60 টকা দিব বাপেকে 60 টকা কিন্তু মইহে আনিছিলোঁ তই দাম কেনেকৈ জানিলি নগদ 120 টকা লৈছিল তই যে টকা মুখা মই ভাল 60 টকাৰ মালটো 120 টকা দি দিবি
20 টকা দিছোঁ 60 টকা চাব আহি কৰিলোঁ না মোক চিন্তা ব্ৰেণ্ডেড বস্তু তা ঘৰত লৈ ভাঙি থাকিব বোলা ব্ৰেণ্ডেড বস্তু এই 60 টকাৰ মালটো 20 টকা দি তই 60 টকা ৰেহাই কৰিলি নে তই 60 টকা আপুনি বুজাই দিয়ক 60 টকা আপুনি বুজাই দিয়ক এখন ঘৰত দেখা আসল মালটো এইটোৰ দাম কিমান কি চালো যে আৰু ভিতৰৰ কথা নজনা মই সাংবাদিকৰ দৰে একেলগে বিজনেছ কৰাই দিওঁ আসল খৰ্ব দেখাটো দূৰৰে কথা এতিয়ালৈকে মই আসল গড়ে দেখা নাছিলোঁ কাজিৰঙা যাত্ৰা বুলি ভাবিহে আপুনি আমাৰ লগত আপুনি থাকিলে আপোনাৰ সাহসটো পাম আৰু আপোনাৰ কাইৰা বস্তু উবে লৈ যাম বেছি দূৰটো নহয় ছাৰ নহয় কেৱল ছাৰ এই মালটো এই মাতটো তই কিন্তু বেলেগ মাল আছ তই ঠিকেই কৈছ আগতে ভিতৰৰ কথাবোৰ জানি লোৱাটো ভাল 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 দাম দাম মোৰ খণ্ড অচৰ নকৰি অচৰ নকৰ নকৰ পকেটত খাবলৈ পকেটখন ফুটা চাউল কিবা এটা কৰি দিব নোৱাৰা अब तेरा क्या होगा कालिया मेरा क्या होगा মানে মোৰ দুখনে ফুটাছা এটা পকেটৰ চাবজেক্টটো বাদে এতিয়া আসল কথা কোৱা আসল কথা কওঁ কি খৰ্গ গৰম খৰ্গ মই এতিয়া বিভাগীয় কৰ্তৃপক্ষক জনাই আছোঁ 60 কোটিমান ওপৰৰ মানুহ মই কি বুদ্ধ হৈছে মই কি মূৰ্খ হৈছে বহুত সঁচা তেন্তে এই পাঘৰ খজৰ চিম্বলটি মিছা মানে বাঘৰ ভৰিৰ খোজৰ চাপ প্ৰেক্টিকেল কৰি চাওক দেখাই দে চাই কেতিয়া একদম মন কৰি কথা বুৰ্বক পাইছা চালাখিনি দেখক ফুটাই দিম তাৰমানে আসল বাঘ আমি আসল বাঘ নহয় ছাৰ আমি মানে সেই বাঘৰ পোচাক পিন্ধা পোচাক কিবা ছাৰ ছাৰ আমি ছাৰ পুৰুষ আপোনাৰ ছাৰ ভৰি ধৰি তহঁতক যাবলৈ দি মোৰ হ'ব লগা প্ৰমোচনটো কি পূজা আপৰ সৰু বৰ নাই আপৰ সৰু বৰ নাই আজি ছাগলী নিচক কাইলৈ যদি হাতীটোকে দিয়া কি ঘূৰিছ ৰাতি ভৌগোলিক ইয়াত চুপ পাৰি বহি থাক বহি নহয়
কি খাইছ জলফাই চাহ জলফাই কেনে পাইছিলো খাব দিছোঁ টেঙা অ' ছাৰ কি হ'ল কি এই মাটিটো বহি বহি কৰি খা আমার গাঁৱৰে কোনোবা তুমি যদি কেনেকৈ মানে আমি দুইটা চোৰাং চিকাৰী চা তাতে আপোনাক প্ৰমোচনটো লাগে গতিকে আমি দুইটা নিজে নিজে ইয়াৰে চালাকি দেখুৱাই বুদ্ধিকে বাহ তোৰ ভূমি থাকিবলৈ চালাকি দেখুৱাই বাহাদুৰৰ সন্মুখত চালাকি দেখুৱাই নাই প্ৰভু পঢ়াত যা পিছে বাট পিঞ্জৰা কিমান বেলা সেইটো পিছে গৈ আহোঁ কিন্তু আপুনি ইমান ৰাতি কেইদিনমান আগতে আমাৰ পঠা ছাগলীটো গোহালি কৰোঁ সেইটো নেকি ডাঙৰ কথা হ'ল আজি কেইদিনমান আগৰে পৰা গাঁৱৰ গোহালি গৰু ছাগলীবোৰ দেখোঁ বাঘে নিয়ে বাঘে নিয়া বুলিয়ে ভাবিলোঁ মই কিন্তু গোহালি ৰুম জোতাৰ ক'ত জোতাৰ খোজ ক'ত ক'ব আপোনাৰ ঘৰটো কোনফালে আছে কিয় বৰ্ণাভৰটো সন্মুখৰ ঘৰটো খেতি সেউজীয়া দেশখন হয় আপোনাৰ ছাগলীটো কথা আছিলে পাতি আৰু এই বৰণটো পঠা ফুট কলা পোৱালি কিমান পঠা ছাগলী ক'ৰ পৰা আহিল এইটো মোৰ ছাগলী ইয়াত কেনেকৈ আহিল কোনে আনিছ সঁচা কথা ক ইয়াত কোনে আনিছ নহ'লে কিন্তু মই গাঁৱৰ নামঘৰত বেল চপাম এজনক মই ঠাণ্ডা লওঁ যাম বন্ধু আনতে মই এয়া আনিছিলোঁ কিন্তু উলিয়াই দিয়ে যেন বেলেগ নিশ্চয় কোনোবা সেই কুসংস্কাৰী বাপেকৰ পুতেকে হ'ব অপৰফালে ধোৱালে নিজৰ গাতে পৰে প্ৰভু উলিয়াই দিয়াজন আমি কোনো নহয় আপোনাৰ সেই ডাঙৰ ল'ৰা কি বিমল দা খালে 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 মোৰ মন ইজ্জত গোটেই খালে মই আকৌ কাক ক'বলৈ যাম আমি দেখোন একেখন নাপৰে এতিয়া আমি নহয় আপুনি চৰকাৰী মানুহবোৰ চোৰ কৰে আকৌ ছাগলী চোৰ কোন নহয় ৰাস্তাৰ কামত চোৰ আঁচনিত চোৰ আপুনি চোফাত কম চাইছে মহাপ্ৰভু এই যে গাঁৱৰ গোহালিৰ গৰু ছাগলীবোৰ বান্ধি নি আছে এইবোৰ চব মিছা কথা উৰাব তাৰ মানে গাঁও কাঠে ওলোৱা নাই নাই ওলোৱা আচল বাতিহঁত দুটাহে কি আনিছে চাব এইয়া ঐ এয়া দেখিছে বাঁহৰ এয়া এইয়া দুঠেঙীয়া বাঘ ওলাইছে আমাৰ দুঠেঙীয়া বাঘ তোমাৰ বাপে মই গোটেই গাঁওখনকে খালো আকৌ কথাবোৰ পাহৰি পাহৰা নাই কিছুমান কথা পাহৰিব খুজিলেও পাহৰিব নোৱাৰি নাপাহৰে প্ৰভু সিহঁতে একো কথাই নাপাহৰে নাপাহৰো আৰু পাহৰিবলৈ চেষ্টা নকৰো তহঁত দুটা কাষতে একেটা ৰচীৰে চিপ লৈ মৰি থাকিব লাগে আমি দুটা হানিবাৰ কৰিছোঁ ঘৰ বুলিবলৈ আমাৰ ঘৰ আছে না ভাত আছে না সন্মান আছে ফুলতে লাগছে আমাৰ আশা মুখৰ হাঁহিটো কিবা পাহৰি আৰু সেইবোৰ কোনে টানি আগুৰি চুপাই চুপাই খাই শেষ কৰি পেলাইছে ক'ব পাৰিব আপুনি একমাত্ৰ আপুনি কথা ভাবি চিন্তি কবি কি ভাবি চিন্তি কব কি ভাবি চিন্তি কব লাগে দুটা সামান্য জলকীয়া বুলি কোৱাৰ অপৰাধত হৰেণ ফুলাৰ পৰা ধুতি ফুৰা বিচাৰি সেই ছাগলী
আহিবলৈ দিয়া আপোনাৰ পুত্ৰৰ কুকীৰ্তিৰ বাবে নামঘৰত ভেঞ্চ নকৰে সাহস হ'ব আপোনাৰ এই সাহস আপোনাৰ নাই স্বাৰ্থপৰ আপুনি কোনোবাই যদি চৰকাৰী পোচাকত পাত কোনোবাই আপুনি মালিকৰ পোচাকত পাত চৰকাৰী ভাৱে লোন এটা পাবলৈ ইমান যে কি কৰিব নালাগে ধৰি তাক হাতত ধৰি কিবাকৈ 2 লাখ টকা এটা লোন পাইছিল তাৰ 4টা গাহৰি কেইটামান মুৰ্গীৰ এখন সাৰ্ভে কৰিছিলোঁ এনেকৈ ডাঙৰ কাম কৰিছিলোঁ যি নেকি আপোনালোকৰ ধৰ্মৰ ঠিকাদাৰে সহ্য কৰিব নোৱাৰিলে আৰু সেই অপৰাধত 2 পানীৰ পৰা আঁতৰাই আমাক সমাজৰ পৰা ঘূৰাই কৰিলে সকলো সত্য ইমান এয়া আপোনালোকে কি বুজিব 4টা গাহৰি সেই সৰু ফাৰ্মখন বন্ধ কৰিবলৈ গোটেই গাঁওখনৰ মানুহক আপুনি এটা ওচৰত আহি আছে আমাৰ সমাজত গাহৰি পোহাটো নিষেধ আৰু ফাৰ্মখন বহিবলৈও পথৰ অপৰাধ গুৰুতৰ আছিল কিমান গুৰুতৰ আছিল কিমান তাই ফকাত তো গুৰুতৰ ইষ্টৰে নাই হাত কাম কৰি কিমান তো গুৰুতৰ আছিল ধৰ্মৰ তো গুৰুতৰ আছিল না হে ধৈৰ্য ৰীতি নীতিবোৰ বিশ্বনাথ পৰি চট পতাই পতা মানুহজনী চিকিৎসক তো গুৰুতৰ আছিল সবে গুৰুতৰ আছিল বিশ্বাস দিলে আমাক এই সিদ্ধান্তটো নাকচ কৰিব পাৰিলে আপোনালোকে আচলতে ঈশ্বৰক ভক্তিতকৈ ভয় বেছি কৰে বিশ্বাস অহংকাৰনে আপোনালোকে চকুত থাকিও গান ধাৰি কৰে অন্ধ আৰু আমি পুৰা হৰহত্যাত কৰি চট পতাই না মৰিছো না মৰিব পাৰিছো মৰিবলৈ বেলেগ কামতো আছিল কি কৰা নাছিলোঁ হাজিৰা কৰিবলৈ নামাতে দোকান দিলোঁ নাহক লাগে তেনেস্থলত এইখন ভৰিৰে মই এইখন সমাজত কি কৰিব পাৰোঁ তোৰ হাত দুখনটো পচি সৰি যোৱা নাছিল নিজৰ বুলিবলৈ কি আছিল গাঁওখনৰ মানুহ কেইজন হাজিৰা নাথাকিলে ইফালে টানিলে সিফালে ভিতৰা আধা সপোন আৰু আধা এই জীৱন কেইটা তথাপিতো সুখে শান্তি আমাৰ এই সৰু পৰিয়ালটো জীয়াই আছে কিন্তু ফোন কৰা তাৰমানে তাই হিংস্ৰ পাত পাতি তাৰ দীঘল দীঘল নখবোৰেৰে খামুচি আঁচুৰি আমাৰ সকলো সপোন শেষ কৰি পেলালে সেই ঘড়ী পৰাৰ পাছত সকলোৱে নিজৰ নিজৰ মাটিবোৰ উতলাই বাপে নিজৰ কৈ নিজ পুত্ৰৰ লগত এইবোৰ কাম কৰিবলৈ মই কি ফূৰ্তি পাইছো পৃথিৱীৰ মই কিজানি একমাত্ৰ দুৰ্ভগীয়া পিতৃ যিয়ে নিজ পুত্ৰৰ লগত মাছ নিশা গোহালিয়াই গৰু ছাগলী চুৰ কৰি আমি যে নিজৰ মতে চোৰৰ দৰে সোমাব লাগে চোৰৰ দৰে ওলাব লাগে আপোনালোক আমি কি চোৰ নহয় প্ৰকান্তবাদ আমাৰ সৰু সৰু মানুহবোৰ আশাবোৰ সপোনবোৰ আপোনালোকে চবাই শেষ কৰি পেলাইছে আমাৰ মুখত যদি ভাগি দেখিছে বাঘ হৈ জঁপিয়াই পৰে আপোনালোকে নিশ্চয় সকলো শেষ কৰি দিবলৈ এটা মাত্ৰ মিনিট নাই সৰু মানুহবোৰ সৰু হৈ থাকিলে ভাল পায় চকুৰ আগত সকলো দেখিও নেদেখাৰ ভাও নহয় সেইদিনা সকলো শেষ হৈ গৈছে যিদিনা গাঁৱৰ তিনিআলিত এক্সিডেণ্টত তেজেৰে লুতুৰি পুতুৰি ভাইটোৰ দেহাটো কেকাই কোৱা কথাবোৰ দাদা মই মৰিব নুখোজা দাদা মোক বচা দাদা বচা তাৰ গানটোৰ শব্দ শুনি মই মানুহৰ জোং পানী ভিতৰলৈ সোমাই গ'লো মুখলৈ চাই কৈছো যদি
কৰিব আচল ভাগ আচল নৰসাধক আপুনি আৰু আপোনাৰ এই নেতৃত্বৰ সমাজখন যিয়ে নেকি আমাৰ দৰে সৰু সৰু মানুহবোৰ আশাবোৰ সপোনবোৰ চবাই চবাই শেষ কৰি পেলাইছে বন্ধ কৰ আৰু এষাৰ কথাও নকবি সৰু মানুহ সৰু হৈ থকাটোৱে ভাল সৰু মানুহ আমি সৰু মানুহ আৰু এই সৰু মানুহবোৰ যেতিয়া জাগি উঠিব কি কৰিবি গৰজি উঠিব জ্বলি উঠিব তেতিয়া এই সৰু সৰু মানুহবোৰৰ জীয়াই থকাৰ সকলো ৰাস্তা বন্ধ হৈ যাব তেতিয়া